नमस्कार की खबर आपनालोকৰ आशा কৰিছো সকলো ফ্ৰেণ্ডে ভালে আছে মোৰ ৰত্না ব্লকৰ আনটা ভিডিঅলৈ আপোনালোকক স্বাগতম এয়া ছোৱালী কিজনী দৰা কইনা খেলি আছে বাইদেউহতে শাক পাচলি সেই পানে বইলাৰ সাফ কৰি আছে এই পানে মাজনে দালি বনাইছে আৰু মোৰ ভিতৰলৈ যামিতে এই আধাতে খানা আয়োজন ৰখি গল আৰু মই শিৱানীলৈ যাবলৈ ওলালো শ্ৰীবাণী হে দেই শিৱানী নহয় কাৰণ মোৰ উচ্চাৰণবোৰ কিছুমান নফুটে যে আপোনালোকে যিবোৰ উচ্চাৰণ নফুটে সেইবোৰ কমেন্ট কৰি ক'ব দে তেতিয়াহে মই শুধৰাব পাৰিম আৰু খানা আয়োজন কিহৰ কাৰণে ৰখা হ'ল জানো আমাৰ পৰিয়ালৰ মানুহ এজনী ঢুকালে আৰু তাৰে সেই খানা আয়োজনটো তাতে থাকি গ'ল যিবোৰ বইলাৰ চলা আনিছো সব দোকানত দি দিলো আমি মানে লঘুনে 3 দিন থাকিবলৈ যে সেই কাৰণে আমি খানা আয়োজন তাতে ৰখাই দিলো বহুত দিনৰ পিছত খাব পাৰিম যেতিয়া কাজ অহা যায় তেতিয়া খাম আৰু মই এতিয়া মই শ্ৰীবাণীত পালোহি জন বাইদেউৰ ঘৰত সোমালো আপোনালোকে এইটো বস্তু চিনি পায়নে কি বস্তু এইটো আপোনালোকে জানে যদি কমেন্ট কৰিব দেই জানে যদি কমেন্ট কৰিব আৰু আপোনালোকে ভাষাত কি কয় হেতুও ক'ব মই বৰ ভালকে নামবোৰ নেজানো যে কাৰণ মোৰ ভাষাটো বেলেগ আৰু মই অসমীয়া কথা প্ৰায়ভাগ মোৰ মুখত নফুটে সেইকাৰণে আপোনালোকে নেচাবও পাৰে কিন্তু মই জানা মতে লেটাপোক বুলি কয় কিন্তু আমাৰ ৰাভা ভাষাত পুলুপক বুলি কয় হেতুৱে এতিয়া ইমানখিনি বনা এনেকৈ থৈ দিছে তাৰপিছত সূতা লাহে লাহে ওলাব যে ইয়া বাহ বান্ধিলেই বা বান্ধাৰ পিছত কেনেকৈ লাগে আপোনালোকে খায় নে নাখায় ক'ব দেই মই কিন্তু খাই খুব ভাল পাওঁ আৰু এইবোৰ খাবলৈ ইমানে টেষ্টি নহয় মোৰ ভিডিঅ'টো সমাপ্ত আজি কাৰণে বাই বাই